প্ৰভু যীশুৰ নামত সকলোকে জয়মসী। আজি আমি এটা বিষয় ল'ম যে যেতিয়া আমি সৰগৰ ৰাজ্যত সৰগত পাম, যীশুৰ আগত থিয় হ'ম, তেতিয়া আমাৰ ন্যায় হ'ব। আৰু সেই ন্যায় সময়ত আমাক যীশুৱে কি সুধিব, ইয়াকে আজি আমি জানিম। আমাক প্ৰভু যীশু কেতিয়াও নুসুধে যে তুমি কিমানবাৰ প্ৰাৰ্থনা কৰিলা দিনত, কিমানবাৰ বাইবেল পঢ়িলা, কিমানবাৰ গীৰ্জা গ'লা, কিমান বছৰ প্ৰত্যেক দেওবাৰে গীৰ্জা গ'লা কিমানবাৰ, সেইবোৰ নুসুধে। যীশুৱে আমাক সুধিব যে যেতিয়া মই ভোকত আছিলোঁ তেতিয়া তুমি মোক খানা খুৱাইছিলানে? যেতিয়া মই পিয়াত আছিলোঁ তেতিয়া তুমি মোক পানী দিছিলানে? যেতিয়া মই নিৰ্বস্ত্ৰ হৈ আছিলোঁ তেতিয়া মোক বস্ত্ৰ পিন্ধাইছিলানে? যেতিয়া মই বেমাৰত আছিলোঁ তেতিয়া মোক চাবলৈ আহিছিলানে? যেতিয়া মই জেলত বন্ধ আছিলোঁ তেতিয়া মোক চাবলৈ আহিছিলানে? তেতিয়া মানুহে ক'ব যে হে প্ৰভু, মই তোমাক কোনোদিনেই জেলত দেখা নাই, মই কোনোদিনে তোমাক ভোকত দেখা নাই, মই কোনোদিনে তোমাক পিয়াসত দেখা নাই, মই তোমাক কোনোদিনে নিৰ্বস্ত্ৰ দেখা নাই, মই তোমাক কোনোদিনেই বেমাৰত দেখা নাই। তেতিয়া প্ৰভু যীশুৱে ক'ব যে এই পৃথিৱীত জীয়াই থকা সময়ত তুমি যিকোনো এজনক এনেবোৰ কৰ্ম কৰিছা, তেনেহ'লে সেই কৰ্ম তুমি মোকেই কৰিছা। সেই বুলি কৈ হে মোৰ ঈশ্বৰৰ ধন্য লোক, সৰগত প্ৰৱেশ কৰা বুলি ক'ব। আৰু যিসকলে সেইবোৰ কৰ্ম নকৰিব সিহঁতক ক'ব, সেই কুকৰ্ম কৰা লোকসকল অনন্তকালৰ এই নৰকৰ জুইত জ্বলি থাকক বুলি কৈ গোটেই আত্মাবোৰক নৰকত সোমাই দিব। গতিকে আমি কিমানবাৰ প্ৰাৰ্থনা কৰিছোঁ, কিমানবাৰ বাইবেল পঢ়িছোঁ, সেইটো গুৰুত্ব নহয়। এইটো হয় যে ঈশ্বৰে যাক বনাইছে, আমাক বনাইছে, গোটেই মানৱ জাতিক বনাইছে, আৰু গোটেই মানুহ প্ৰভু যীশুৰ মন্দিৰ হয়। আৰু এই মন্দিৰটোক যদি আমি অৱহেলা কৰোঁ, কোনোবাই দুখত যদি আছে তাক আমি সহায় নকৰোঁ, কোনোবাই ভোকত আছে যদি মই তাক খাবলৈ নিদিওঁ, কোনোবাৰ যদি কাপোৰ কানি নাই আৰু মোৰ ওচৰত আছে আৰু আমি যদি সিহঁতক নিদিওঁ, আৰু কোনোবাই যদি বেমাৰত আছে, মোৰ ওচৰত টকা পইচা আছে যদিও মই নিদি ইয়াক সহায় নকৰোঁ, কোনোবাই জেলত আছে আমি তাক চাবলৈ নাযাওঁ, আৰু যদি কোনোবাই বহু কষ্টৰে জীৱন কাটি আছে সিহঁতক যদি আমি সহায় নকৰোঁ, তেতিয়া সেই মন্দিৰটোৰ, যিটো প্ৰভু যীশুৰ মন্দিৰ আমি হওঁ ন, সেই মন্দিৰটোৰ অপমান কৰা হয়। তাৰমানে আমি সেই মন্দিৰটো যে লেতেৰা হৈ আছে বা সেই মন্দিৰটো ভঙা চিঙা হৈ আছে, আমি সেই মন্দিৰটোক যদি বনাবলৈ যত্ন নকৰোঁ বা চেষ্টা নকৰোঁ, তেতিয়া আমি নিজেই অপৰাধী হ'ম, আৰু এইটোৱে পাপ হয়। পাপ ক'ত হয়? সেইবোলে চুৰ নকৰিবা। চুৰ কাৰ বস্তু কৰে? মানুহৰ বস্তুৰেহে কৰে। মানুহৰ কিবা বস্তু কৰে চুৰ। গৰু ছাগলীৰ বস্তুকতো চুৰ নকৰে। গতিকে চুৰ কৰোঁ এটা মানুহৰ বস্তুক, তো মানুহটো কোন হয়? মানুহটো হয় প্ৰভু যীশুৰ মন্দিৰ। এজন মানুহ প্ৰভু যীশুৰ মন্দিৰ। তো সেই মন্দিৰটোক যদি আমি চুৰ কৰোঁ বা মন্দিৰৰ ভিতৰত থকা বস্তুটো আমি চুৰ কৰোঁ, তেতিয়া মন্দিৰ অপমান হয়। তো মন্দিৰ বনোৱাজনৰ অপমান হয়, তাৰমানে ঈশ্বৰৰ অপমান হয়। তো সেইটোৱে পাপ হয়। সেইকাৰণে আমাক ঈশ্বৰে কৈছে যে চুৰ নকৰিবা, কাজিয়া নকৰিবা, হত্যা নকৰিবা, মাৰপিট নকৰিবা, বহুখিনি কথা ঈশ্বৰে আমাক কৈছে সেইবোৰ নকৰিবলৈ। কাৰণ এইবোৰ আমি মানুহ এজনকে কৰোঁ। এই মানুহ এজন কি হয়? ঈশ্বৰৰ মন্দিৰ হয়। আৰু সেই মন্দিৰৰ যিকোনো বস্তুক যদি আমি যদি নষ্ট কৰোঁ, তেনেহ'লে সেই পাপৰ ভোগী
আমি হ'ম। কেলে ঈশ্বৰৰ মন্দিৰ হয়, আৰু যেতিয়া ঈশ্বৰৰ মন্দিৰ লগত আমি যদি কিবা এটা বেয়া কৰ্ম কৰোঁ, তাৰ কাৰণেতো ন্যায় ভুগিবই লাগিব। গতিকে আপোনালোকে জানিছে যে আৰু বুজি পালে যে আমাক বাইবেল পঢ়িব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব, আৰু বাইবেল প্ৰাৰ্থনা কৰিলেহে আমি গম পাম যে ঈশ্বৰে আমাক কি কৈছে, আৰু যিদৰে কৈছে ঈশ্বৰৰ কথা মতে আমি নিজৰ জীৱনটোক চলাই যাম। তো আশা কৰিছোঁ আপোনালোকে এই সৰু ভিডিঅ'টিত এইখিনি কথা গম পালে যে আমাক কি কৰিব লাগিব আৰু কি কৰিলে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। ধন্যবাদ। জয় মা।